So what's up guys, কি খবৰ আপোনালোকৰ সব বহুত দিন মূৰত আহিছো ভিডিঅত। সো আজি 15 আগষ্ট হয়, আপোনালোকে জানে চাগে আজি 15 আগষ্ট এটো কেনে আৰু স্পেশাল ব্লগ এটা বনাম বুলি ভাবিছো। সো আজি 15 আগষ্ট। সো আৰু মোৰ ইন্ট্ৰোটো চেঞ্জ কৰিলো, বহুতে কয় মানে ইন্ট্ৰোটো মানে ইমান খাস নাই আৰু মোকো বেয়া লাগে ইন্ট্ৰোটো, এটো কেনে নতুন ইন্ট্ৰো এটা বনাইছো। সো কেনেকা লাগে ইন্ট্ৰোটো ক'ব। Okay, so what's up everyone, my name is Deepak and welcome back to my channel Deepak Vlog. So intro to কেনেকা লাগিলে ক'ব আৰু আজি একে ফ্লেগ হোস্টেজ কৰিব যাম, বেছি দেৰি নকৰো। So guys একে টাইম হৈছে 7:30, so একে বেছি দেৰি নকৰো আৰু ফ্লেগ হোস্টেজ কৰিব যাম আৰু। So guys আজি বতৰটো বেয়া, এটো কেনে ক'ত যাও মানে ক'ত আজি ঘুৰিম আৰু এনেকা তেনেকা প্ল্যানিং নাই হোৱা, কাৰণ বতৰটো বেয়া আৰু বতৰটো ভাল হ'লে অলপ ফুৰিব যাম চাগে। So আপোনালোকে হেকলগে চাব, তেতিয়া গম পাব ক'ত আজি যাম। So ভিডিঅ'টো হেকলগে প্লিজ চাই থাকক। A few moments later. So guys একা ফ্ল্যাগ হোস্টিং কৰি আহিলো আৰু ঘৰত একো নেদেখাল, তাতো দেখা নহলে কাৰণ বহুত জোৰকৈ বৰষুণ দিছে আৰু একে চাওক ওয়েদাৰটো পুৰা একদম সাফা কৰি দিছে, ওয়েদাৰটো পুৰা ক্লিয়াৰ হৈ গৈছে আৰু এফালে আছে দিবু ভাই, হাই কৈ দে। So guys একে আমি অলপ ফুৰিব ওলাইছো। সো অলপ ফুৰিব ক'ত যাওঁ ক'ব না, একদম ডেষ্টিনেশ্যন নাই আৰু। সো য'ত পাম তাতে যাম আৰু। So guys একা ওলাই আহিছো, গৈ আছো আৰু ইয়াত আৰু বেছি বাগান নেদেখাও। সো আগফালে কিবা হৈ আছে, সো এতিয়া বেছি নেদেখাও। সো গাইজ এতিয়া ইয়াত বেছি নেদেখা আৰু আগত দেখাম আৰু এতিয়া দেখালে আৰু ভিডিঅ'টো লং হৈ যাব। সো বাগানটো আৰু কি দেখাম আৰু, আগত দেখাইছোঁ আগত লগ ফ্লেগ লহৰাতা হোৱা। আজি ধামাকা কৰিম বুলি ভাবিছোঁ। So guys এটো কি জেগা মই অলপ মানে পাহৰিলোঁ আৰু আছে ডিপু। তো একে ব্ৰিজৰ ওপৰত অলপ ৰেষ্ট লৈছোঁ, কাৰণ আমাৰ বাইকৰ কণ্ডিশ্যন ইমান ভাল নাই আৰু চেইন স্পকেট অলপ প্ৰব্লেম আছে। চ' সেইটো বাৰু তেনেকৈ প্ৰব্লেম আছিলে সেইটো বাৰু। চ' কি ক'ম আৰু তেনেকৈ লাহে লাহে অলপ ৰখি যাব লাগিব, যিহেতু কিমান 24 কিলোমিটাৰমান আছে দূৰ। ত' অলপ ৰখি যাব লাগিব। So guys এতিয়া ইয়াত অলপ দেৰি ৰখিম আৰু ফটোশ্বুট হৈছে আৰু সেই ফটোটো পাবা ইনষ্টাগ্ৰামত পাবা দিবু ভাই। এয়া চাওক ৰাইডাৰ, আমাৰ অসমৰ ৰাইডাৰ। So guys ইয়াত বহুত সময় ৰখিলোঁ আৰু যাওঁ আৰু বেছি দেৰি নকৰোঁ। চ' ইয়াত বহুতখিনি ফটোশ্বুট কৰিলোঁ আপোনালোকে এইটো ইনষ্টাগ্ৰামত পাব। চ' ইনষ্টাগ্ৰামত একেলগে যদি ফ'ল' কৰি ল'ব মোৰ আৰু দিবু ভাইৰ লিংকটো ডেছক্ৰিপশ্যনত থাকিব। চ' ফ'ল' কৰি ল'ব। চ' একদম মজা লাগিছে। So guys এতিয়া এইটো কাকৈ ব্ৰিজ হয়। চ' এতিয়া আমি কাকৈ ব্ৰিজ পৰা ওলাই গৈছোঁ। চ' ডাইৰেক্ট যাম আৰু ফটো কৰোঁ। চ' ভিডিঅ'টো একেলগে চাব। চ' গাইজ আহিছোঁ যদি পূৰা মানে ফটোশ্বুট কৰি যাম ভাবিছোঁ। চ' আগফালে চাইছে এই ব্ৰিজটো ইয়াত ফটোশ্বুট কৰিব বহুত মজা হয়, সেইটো কাৰণে আৰু ওচৰতে আছিলে বুলি ৰখি দিছোঁ আৰু সেয়াই আৰু ফটোশ্বুট বনাম আৰু ব্লগো বনাই থাকিম আৰু। চ' অলপ ফটোশ্বুট কৰিয়ে যাওঁ আহিছোঁ যদি। চ' এইফালে আছে আমাৰ কেমেৰামেন।
So guys, othoni asilo je bridge to here bridge asile tar olop agot olop ei side ase aru ami jot asu olop ya train jay mane apele picnic choli ase aru sab pare ei koboi na lage. So guys, ekia photo ekdom mara hoi gol ekia beshi dei norokho aru eke jam aru ase Dipu bhai aru yar yo আজি একদম দিনটো বহুত ভাল লাগিছে কাৰণ জানে আৰু আজি 15 আগষ্ট বুলি আৰু ইমান মজা মজা জায়গাত আহিলে আৰু ভালে লাগে সো ডাইৰেক্ট বাইকত লগ পাম সো গাইস দিস ইজ টানেল what a tunnel ভাই কি টানেল রে গুদে পানী বে সো গাইস অলপ জঙ্গলৰ মাজে মাজে আহি আছো এফালে যাই নি So guys, sabo pare ekdom bangana ekdom manderi gorom hawa paisilo eke pura ekdom fresh air paisu so ko beshi bhal lagise so iman fresh air paisu bhai amar anu bangana ase ono mane wah ki thanda kobona lage aru pura ekdom thanda poribek to ekdom thanda so guys ebile sabo pare ekdom dunia view kobona lage bhai aru etu mane So guys, etu pura ekdom shortcut rasta hai na bhai etu dipodi bole pile aile pile die jai moi baru ei agot long cut ase pile di jao So guys ekya goi aso oh bhai ki eneka ghor hole oh bhai moza lagi gol kintu So guys eneka ghor hole kostom kisu moza lagibo kintu ekdom kobo na lage aru ekdom motovlog so guys saya semua ke motovlog kori বর্তমান
So guys, finally ahi palo soil. Keneka? Ekdom eka finally ahi paisu soil. Aru ei agoto soil. Gari ahise baru. So guys, finally ahi paisu soil. So eka zoom kori ase aru olop. So apnake zoom kori sob bahut bhir aru mola lagibo ki jani. Sak apne back camera dekhai disu back camera. Gari Waduh, iman bir be. Ekdom moja lagi. So guys, iman manu kena leba. Ekdom moja lagi boy. Ekdom pura manu bir ekebare kobo na lage dom. Dor ba sai mane kiba na lagise mane. Aru soil wow, kena leba. Ekdom moja. So guys, ekia pam aru soil besi dur nai ekhinte ase soil to ke soil pam aru ta theke moi public blog koribo koisu aru moi photo teneka public blog teneka korone last koru so ebar decision loisu je ekdom public blog kori manu sale saba haile haibo ekdom public blog korim boli bhabi asu so support koribo you hi so ekia osake iman de aisu koi mini ekia ahi palu aru bike khumalo aru oh koi be keneka jam pani nai Ase hola. kiman Jane? so guys bahut pani apna agologe agot sak keneka pani so keneka jam ke kobo na sai le boli so guys eke alo ago pa malebo karon pani bahut to mane kopale beya je ke kelego mobile pa so ago pa mobile lebo bile pani bahut So guys, bottoman eke soil ahi paisu aru heya sabo pare guys sabo pare kiman bhir ase so guys finally ahi paisu soil aru eke goisu aru manu sauk na apuni manu sai pagol hoi jabo iman manu ahise e agot bol na he gostu so eke ya ke apna logok bike pan ami bhalke dekham Coast, not an invitation. The manu ekdom kabja kori thua. I wanna take the things I know, do my best and take it slow. Yeah, empty hearts realize it won't last forever. Counting down the days and gone, feeling what I can't describe. Put on a smile at every show. It wasn't me, you wouldn't know, never feeling alive. So guys, eke bottoman solote asu aru sabo pare pura ekdom manu ase aru epilo pura khaise aru gan bajise copyright lagibo chance ase so etu kone jujur ko kobo logia hoise aru jujur ko kom aru ekini kiba board kiba likha ase dori bana aru eta kora mon koribo jodi bidumon sekar bidumon video jodi sai so ya pra drone uraisile etu jaga pra ei view to sa etu jaga pra drone uraisile de efile drone uraisile sabare ekdom efile manu ase aru ekhone hoise nodi ronga nodi ekdom ronga ei mane dhula ekdom guda nodi hoy so etuke aru greenery mane bahut hetu kene manu mane yat ahi bhalo pai greenery kene beshi bang manu greenery kene ahe so ya aru ebilak sabo pare ya ki kam korche ya sabare so guys apnaloke jodi enaka picnic place jodi যে আপোনালোকে এনেকা পিকনিক প্লেছত আহিছে মই মানা কৰা নাই মানে আহিলে আহিব পাৰে আপোনালোকে কিন্তু এটা কথা যে আপোনালোকে আহি মিনি এনেকা লেটাৰ নকৰিব কাৰণ আমাৰ এনভাইৰনমেন্টটোৱে মানে বেয়া হয় প্লাষ্টিক পেলোৱা মানে আমাৰ এনভাইৰনমেন্টটোৱে বেয়া হেতু কিনে প্লিজ আৰু এনেকা নকৰিব চাব পাৰে কেনেকা লেটাৰ কৰি দিছে তো এটো কৰিব নাপায় কিন্তু পিকনিক কৰিছে আপুনি যি আনিছে এটোকে লৈ যাওক আপোনালোকে যিবিলাক প্লাষ্টিক আছে বাচিছে লৈ যাওক আৰু কা ডাষ্টবিন দিয়া আছে কি জানি ডাষ্টবিন দিয়া আছে আৰু ডাষ্টবিনত এনে পেলাব নাপায় হে আৰু বেয়া লাগে লেজ দিওচোন লেজ
So guys, এতিয়া লেচৰ পেকেট আৰু টেৰেমেৰে লৈ লৈছোঁ লেচৰ পেকেট আৰু টেৰেমেৰে লৈ লৈছোঁ খাম খাম Tell me nothing, pull me off this stage. I wanna take back when I would fake that. A few moments later. So guys, এতিয়া বেছি দেৰি ইয়াত নাথাকোঁ বেছি সময় ইয়াত নাথাকোঁ এতিয়া ঘৰ যাম আৰু ইয়াত খোৱা বোৱা হৈ গ'ল আৰু এতিয়া ঘৰ যাম আৰু চ' খাই থাকোঁ It wasn't me, you wouldn't know, never feeling alive. I wasn't feeling alive. Now I take my time when I'm arriving. So don't start till I've decided. It's in DNA. Now flooding in my head, got the heavy fun, so city life affects my mood. So guys, এতিয়া আমি চইলৰ পৰা আহিলোঁ আৰু এতিয়া বেছি দেৰি নকৰোঁ পাইছোঁ ভিডিঅ'টো এণ্ড কৰিম বুলি ভাবিছোঁ যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব লগ পাম নেক্সট জেগা নেক্সট ঠাই চ' টিল দেম টাটা বাই বাই আৰু একদম ধুনীয়া প্ৰাকৃতিক পৰিৱেশৰ ওচৰত বাই বাই জনাইছোঁ বাই বাই চ' লগ পাম আজি ভিডিঅ'টো কেনেকুৱা লাগিলে ক'ব